মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ খবৰ নিশ্চয় ভালেই আৰু মই বৰ্তমান ভালেই আছো তোমালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো আমি আজি পঢ়িম হিষ্ট্ৰীৰ ওপৰত হিষ্ট্ৰী আমি ইতিমধ্যে আলোচনা কৰিলো হৰপ্পা সভ্যতাৰ কথা আমি আলোচনা কৰিলো এতিয়া আমাৰ এছএছ সেকেন্ড ইয়াৰৰ বুৰঞ্জী কিতাপৰ 2 নম্বৰৰ অধ্যায় ৰজা কৃষক নগৰসমূহ এই বিষয়লৈ আলোচনা কৰিম আমাৰ হিষ্ট্ৰীটো বহুত টান লাগে ইমানখিনি চন মুখস্থ কৰিব লাগে ইমানখিনি পঢ়িব লাগে তাৰ পিছতে কেনেকৈ লিখিম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মনত প্ৰশ্ন আহে কিন্তু তাৰ কাৰণে আৰু এটা পদ্ধতি আছে তোমালোকক যেহেতু ইতিমধ্যে মই বিভিন্ন ধৰণৰ সহজ পদ্ধতিবিলাক তোমালোকৰ ওচৰত আলোচনা কৰি গৈছো আৰু ইয়াৰ পদ্ধতিটো মই অতি সোনকালে তোমালোকৰ ওচৰত আলোচনা কৰিম কিন্তু তাৰ আগতে আজি আমি আলোচনা কৰাৰ বিষয়টো হৈছে যে ইয়াৰ ওপৰত আজি তোমালোকৰ ওচৰত সাধু আকাৰে আলোচনা কৰিম ইয়াত কি হৈছিলে ৰজা কৃষক আৰু নগৰসমূহৰ এইটো কথা সময় আছিল খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ কথা আছিল খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত কিছু ক্ষেত্ৰত পৰিৱৰ্তন ঘটিছিল এই ধাৰণাসমূহ ইতিহাসবিদসকলে কিছু ক্ষেত্ৰত পৰিৱৰ্তন পাইছিল আৰু এই খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাতে বৌদ্ধ ধৰ্ম জৈন ধৰ্মৰ চিন্তাধাৰা ইত্যাদিৰ উপৰিও কিছুমান নতুন চিন্তাধাৰাৰ আবিৰ্ভাৱ ঘটিছিল আৰু ইয়াত তোমালোকে নিশ্চয় পাঠটি পঢ়োতে 16খন মহাজন পদৰ বিষয়ে তোমালোকে পাইছা 16খন মহাজন পদ মানে হৈছে 16খন ৰাজ্য এই ৰাজ্যখিনিৰ কথা বিভিন্ন সমলৰ পৰা ইতিমধ্যে গম পোৱা গৈছে আৰু 16খন ৰাজ্যকে একেলগে মিলাই পেলাই নাম দিয়া হৈছে 16 মহাজন পদ ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মহাজন পদসমূহ আছিল বিজ্জী মগধ কুশল কুৰু পাঞ্চাল গান্ধাৰ অৱন্তী সেই কথাই উল্লেখ আছে আৰু এইখিনি তোমালোকে ধুনীয়াকৈ মই আগতে পদ্ধতিটো কৈছিলোৱে তোমালোকক এইখিনি ধুনীয়াকৈ এখন বগা কাগজত ডাঙৰকৈ লিখি পেলাই পঢ়া টেবুলৰ ৱালত তোমালোকে যদি মাৰি থোৱা এইখিনি ধুনীয়াকৈ মনত থাকিব এতিয়া এই 16খন মহাজন পদৰ ভিতৰত আটাইতকৈ বিখ্যাত মহাজন পদৰখনেই আছিল মগধ ৰাজ্য বৰ্তমান বিহাৰৰ পৌৰাণিক নামটো আছিল মগধ প্ৰথমতে ৰাজধানী আছিল মগধৰ ৰাজগৃহ বোলা ঠাই যিখন এতিয়া বৰ্তমান ৰাজগিৰি বুলি কোৱা হয় তাৰ পিছতে আহিলে পাটলিপুত্ৰ ৰাজধানী পিছতে পাটলিপুত্ৰ কৰিলে আৰু বৰ্তমান বিহাৰৰ এখন পাটনাত আছে লাহে কি হ'ল গম পোৱানে মৌৰ্য বংশ মগধলৈ আগমন ঘটিলে আৰু মগধলৈ আগমন ঘটাৰ লগে এটা ইতিহাসে নতুন ৰূপ ল'লে আৰু ইতিহাসবিদসকলে মৌৰ্য বংশৰ কথা দুই প্ৰকাৰৰ সমলৰ পৰা লাভ কৰিছিল এটা সমল আছিল লিখিত সমল আৰু আন এটা সমল আছিল প্ৰত্নতাত্ত্বিক সমল লিখিত সমলৰ ভিতৰত যেনেকৈ কটিলৰ অৰ্থশাস্ত্ৰ মেগাষ্টনিকৰ ইণ্ডিকাছ ইত্যাদিখিনিয়ে গুৰুত্বপূৰ্ণ আছিল আনহাতে প্ৰত্নতাত্ত্বিক বুলি বিভিন্ন ধৰণৰ লিপি বিভিন্ন ধৰণৰ যি আৱিষ্কাৰ হৈছে শিলালিপি ইত্যাদিৰ পৰা গম পোৱা যায় সেই সময়ত মৌৰ্য বংশত 5খন ৰাজনৈতিক কেন্দ্ৰ আছিল মৌৰ্য সাম্ৰাজ্যত মানে 5খন মুখ্য ৰাজনৈতিক কেন্দ্ৰ আছিল পাটলিপুত্ৰ তক্ষশিলা উজ্জয়িনী সুবৰ্ণগিৰি এনেধৰণে 5খন আছিল তাৰপিছত তোমালোকে এতিয়া দক্ষিণৰ নামটো শুনিছা যিহেতু দক্ষিণত আমাৰ দক্ষিণ ভাৰতৰ চিনেমা জগতৰ কাৰণে বহুতখিনি বিখ্যাত আৰু এই দক্ষিণ ভাৰতত সেই সময়তো ধৰা হৈছিল অন্ধ্ৰপ্ৰদেশ
তামিল কেৰেলা এইখিনিক লৈ পেলাই দক্ষিণ ভাৰত হিচাপে ধৰা হৈছিলে আৰু তাত বিশেষকৈ কোনখিনি আছিলে বংশ চোল বংশ চেৰা বংশ পাণ্ড্য বংশ আদিখিনি বংশই তাত আধিপত্য প্ৰতিষ্ঠা কৰিছিলে আন এটা খুব মানে ইণ্টাৰেষ্টিং হয় যে তাত কি কৰিছিলে গম পোৱা নে যে ৰজাসকলে নিজকে দেৱতাৰ বংশ বুলি কৈছিলে আৰু তাৰ কাৰণে কিছুমান উপাধি গ্ৰহণ কৰিছিলে যেনেকৈ ইয়াৰ ভিতৰত কিন্তু কুশানসকল অন্যতম আছিলে তেওঁলোকৰ উপাধিটো আছিলে দেৱতাৰ সন্তান তেওঁলোকে নিজকে দেৱতাৰ সন্তান বুলিছিলে যদি আমি মুদ্ৰা ব্যৱস্থালৈ আহোঁ মুদ্ৰা ব্যৱস্থাসমূহ তেওঁলোকে ৰজাসকলে বহুখিনি এনেকুৱা ৰজা আছিলে যে নিজৰ নামত মোহৰ বনাইছিলে তাৰপিছতে তেনেকৈ কুশানসকলে প্ৰথমতে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে সোণৰ বা বিভিন্ন ধৰণৰ ধাতুৰে তৈয়াৰী মুদ্ৰা তৈয়াৰ কৰা হৈছিলে যদি আমি চাওঁ খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত কেনেকুৱা পদ্ধতিৰে মানুহে খেতি কৰিছিলে আজি নিচিনাকৈ তেতিয়াও হাল বায়ে খেতি কৰিছিলে জলসিঞ্চনৰ ব্যৱস্থা আছিলে মানুহবোৰে হাল বাইছিলে বিভিন্ন ধৰণৰ সা সঁজুলিবিলাক আৱিষ্কাৰ হৈছিলে সেই সময়ৰ ইতিহাসবিদসকলে ভালেমান সামগ্ৰী আৱিষ্কাৰ কৰিছে তাৰপিছতে ভূমি প্ৰথা ব্যৱস্থা কেনেকুৱা আছিলে সেই সময়ত কিন্তু ভূমি দানৰ ব্যৱস্থা আছিলে ভূমি দানসমূহ বিশেষকৈ ব্ৰাহ্মণসকলক কৰা হৈছিলে বা ধৰ্মীয় অনুষ্ঠানৰ কাৰণে ৰজাসকলে ভূমি দান কৰিছিলে কিন্তু ৰজাসকল ক'ত আছিলে কোনবিলাক ঠাইত আছিলে যিখিনি সুৰক্ষিত নগৰ আছিলে এই 16 মহাজনপদৰ ভিতৰত যিখিনি সুৰক্ষিত নগৰ আছিলে তাতে ৰজাসকলে বসবাস কৰিছিলে আৰু ইয়াত আন এটা হৈছে কি লিপি উদ্ধাৰ দুই প্ৰকাৰৰ লিপি উদ্ধাৰ হৈছিলে সেই সময়ত খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত আৰু এক প্ৰকাৰৰ লিপি আছিলে খৰস্তি লিপি আৰু আন প্ৰকাৰৰ আছিলে বাৰ্মী লিপি গতিকে ইয়াৰ পৰাও বহুখিনি কথা গম পোৱা গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে একদম শ্বৰ্টকাটত তেনেকৈ মনত ৰাখিলে হ'ল ধুনীয়াকৈ সাধু আকাৰে মনত ৰাখিলে হ'ল কথাখিনি তাৰপিছত আমি ইয়াত গুৰুত্বপূৰ্ণ বিশেষকৈ পাওঁ যিখিনি শ্বৰ্ট কুৱেশ্যনবিলাক যেনেকৈ অৰ্থশাস্ত্ৰখন কোনে লিখিছিলে মেগাষ্টোনিছে লিখা গ্ৰন্থখনৰ নাম কি বা 16জন মহাজনৰ ভিতৰত আটাইতকৈ বিখ্যাত মহাজন পদখনৰ নাম কি 16 মহাজন পদৰ তিনিটা নাম লিখা এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনবিলাক ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে আকৌ আমি বেলেগ এটা ভিডিঅ'ত আমি ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ